এটা কথা সুধো আপোনালোকক, আপুনি কিমানবাৰ কৈছে কাইলৈৰ পৰা কৰিম কাইলৈ আহিলে তাৰপিছত আপুনি আকৌ কৈছে কাইলৈৰ পৰা কৰিম, কিন্তু কাইলৈতো কেতিয়াবা আহিল জানো? আৰু এইদৰে কালি কৰি এটা বছৰ পাৰ হৈ গ'ল। পাৰপাছ একেই আছে কিন্তু প্ৰগ্ৰেছ জিৰ'। এইটো লেজিনেছৰ প্ৰব্লেম নহয়, এইটো লেক অফ ডিচিপ্লিন। আৰু ডিচিপ্লিন মানে কি আপোনালোকে জানেই, কিন্তু তেওঁ ডিচিপ্লিন থাকিব নোৱাৰে। আপুনি জীৱনত যিয়ে নিবিচাৰে কিয়, ভাল বডি, পৰীক্ষাত ভাল নম্বৰ বা আপোনাৰ কিবা পাৰ্চনেল কাম, এই চবতে ডিচিপ্লিন লাগিব। কিন্তু বেছিভাগ মানুহে কি কৰে, এদিন দুদিন জিম যায় আৰু পিছত পাহৰি যায়, এদিন দুদিন পঢ়িলে আৰু পিছত পাহৰি গ'ল, আৰু এদিন কাম কৰি ল'লে আৰু পিছদিনাখন যে কৰিব লাগে সেইটো পাহৰি গ'ল। কিয়? কাৰণ এইবিলাক চব মটিভেশ্যনত কৰে। মষ্ট অফ দ্য পিপল মটিভেশ্যনৰ অপেক্ষাত বহি থাকে, মন গ'লে কৰিব, মন নগ'লে নকৰে। কিন্তু বেছিকৈ মন নাযায়হে, সেইটো চবেই জানে। বাট ডিচিপ্লিন মানে মন গ'লেও কৰা, নগ'লেও কৰা, এইটোৱেই ডিচিপ্লিন আৰু মটিভেশ্যনৰ ডিফাৰেঞ্চ। এতিয়া মই নিজৰ কথা কওঁ, মই ডেইলি কণ্টেণ্ট বনাওঁ, মই ডেইলি ৱৰ্কআউট কৰোঁ, কিন্তু সদায় মন যায় জানো? অবভিয়াছলি নাযায়। কেতিয়াবা মন নাযায়, কেতিয়াবা ভাগৰ লাগে আৰু কিবা কিবি হৈয়ে থাকে, তেও মই কৰোঁ। কাৰণ যদি মই এটা দিনো বাদ দিলোঁ, পিছদিনাও বাদ দিবলৈ মোৰ মন যাব, তাৰ পিছদিনা বাদ দিবলৈ আৰু মন যাব, আৰু এনেকৈ ডিচিপ্লিনৰ সত্যানাশ। আৰু এবাৰ ডিচিপ্লিন ব্ৰেক হোৱাৰ পাছত আকৌ ডিচিপ্লিন হ'বলৈ বহুত হাৰ্ড হয়। নম্বৰ 1 ৰুল, ডিচিপ্লিনক মাছলৰ নিচিনা ট্ৰিট কৰা। জিমত আজি 50 কেজি উঠালে, আপোনাৰ গ'ল 200 কেজি, তেন্তে কাইলৈ কি 200 কেজি উঠাব পাৰিবনে? নোৱাৰিব। তাৰ কাৰণে আপুনি ডেইলি অলপ বঢ়াব লাগিব, 60, 70, 80 এনেদৰে 200 কেজি উঠাব পাৰিব। ডিচিপ্লিনো একদম ছেম। আজি যদি মাত্ৰ 30 মিনিট পঢ়িব পাৰে আৰু আপোনাৰ গ'ল 8 ঘণ্টা পঢ়াৰ, তেন্তে কাইলৈ 8 ঘণ্টা পঢ়িব পাৰিব জানো? দুদিনত আপোনাৰ ফেফৰা শুকাই যাব। তাৰ সলনি এইটো কৰক, বাছ কাইলৈ 2 মিনিট এড কৰক, মানে 32 মিনিটছ, পৰহিলে 34 মিনিটছ, তাৰ পিছদিনাখন 36, মাত্ৰ 2 মিনিট এড কৰক। আপুনি আজি যদি মাত্ৰ 30 মিনিট পঢ়িব পাৰে আৰু আপোনাৰ গ'ল 8 ঘণ্টা পঢ়াৰ, তেন্তে কাইলৈ 8 ঘণ্টা পঢ়িব পাৰিব জানো? আপোনাৰ দুদিনত ফেফৰা শুকাই ফাটি যাব। তাৰ সলনি আপুনি বাছ ডেইলি 2 মিনিট এড কৰক, 2 মিনিট ডেইলি এড কৰি যাওক। 1 মাহত 60 মিনিট এড হৈ যাব আৰু বছৰত 12 ঘণ্টা। আপুনি নিজক সময় দিয়ক, কাৰণ হেবিট বনিবলৈ টাইম লাগে, ডিচিপ্লিন বিল্ড কৰিবলৈ সময় লাগে। ৰুল নম্বৰ 2, কাম কেনেকৈ হ'ব সেইটো পাহৰি যাওক, ৰিজাল্টৰ বিষয়ে ভাবক। যেতিয়া আপোনাৰ কাম কৰিবলৈ মন নাযায়, তেতিয়া কামটো কিমান হাৰ্ড সেইটো ভাবিব নালাগে, কামটো শেষ কৰাৰ পিছত কি পাব সেইটো ভাবক। এটা এক্সাম্পল দিওঁ, আপুনি জাষ্ট ইমেজিন কৰক যে আপুনি মাউণ্ট এভাৰেষ্ট বগাব গৈছে, আৰু আপুনি ভাবিলে ভৰি বিষাব, পিঠি বিষাব, উশাহ নাপাই মৰি যাম, আল বাল, তেন্তে আপুনি কেতিয়াও বগাবই নোৱাৰিব। কিন্তু যদি আপুনি ভাবে ওপৰৰ পৰা ভিউটো কেনেকুৱা হ'ব, তেতিয়া আপুনি ডেফিনেটলি বগাব পাৰিব। কামটো কিমান হাৰ্ড সেইটো যদি আপুনি ভাবে, আপুনি কামটো এনেও কৰিব নোৱাৰে, আৰু যদি ভাবে যে কামটো কৰাৰ পিছত কি পাম, কি ৰিজাল্ট পাম, তেতিয়া আপোনাৰ কামটো কৰিবলৈ নিজে মন যাব। মই এতিয়া এইটো ভিডিঅ' বনাইছোঁ, একো এক্সপেক্টেশ্যন বাৰু ৰখা নাই, কাৰণ আগৰ ভিডিঅ'টোত 0 ভিউজ আহিছে। তেওঁ যদি এইটো ভিডিঅ'ত এটা ভিউজ বা এটা লাইকো আহি যায়, তেতিয়া মোৰ মনটো বহুত ভাল লাগিব। মই সেই ফিলিংছটোৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। মানে এণ্ড গ'লৰ কথা ভাবক। ৰুল নম্বৰ 3, এখন কাগজ লওক, 1ৰ পৰা 30লৈকে লিখক আৰু কাগজখন ৱালত লগাই দিয়ক, আৰু ইয়াত আপোনাৰ গ'লবিলাক লিখি দিয়ক। যি গ'ল আপোনাৰ আছে, বডি বনোৱা, কিবা কৰা, যি আছে লিখি দিয়ক। তাৰপিছত 3টা টাস্ক বাছি লওক আপোনাৰ গ'লৰ ৰিলেটেড, আৰু সদায় কমপ্লিট কৰাৰ পিছত টিক মাৰি যাওক। এদিন হ'ল, 2 দিন হ'ল, 3 দিন হ'ল, 10 দিন হ'ল, 20 দিন হ'ল, বাছ টিক মাৰি যাওক। আৰু 30 দিন শেষ হোৱাৰ পাছত আকৌ এখন কাগজ বনাওক। এতিয়া এটা কথা আপুনি মাথাত সোমোৱাই লওক যে জিম এদিন গ'লে বডি নবনে, ডেইলি যাব লাগিব, 2-3 বছৰ যাব লাগিব। আৰু এদিন পঢ়িলে আপুনি এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে, ডেইলি পঢ়িব লাগিব। আৰু ছাকচেছফুল মানুহ আৰু আপোনাৰ মাজত পাৰ্থক্যটো কি জানে? ছাকচেছফুল মানুহ বেছি টেলেণ্টেডো নহয়, বেছি স্মাৰ্টো নহয়, সিহঁতে সেইবিলাক কাম সদায় কৰে যিবিলাক কাম কৰিবলৈ আপোনাৰ গান ফাটি যাব। সেইটোৱে ছাকচেছফুল হোৱা চিট কোড।
আৰু এটা লাষ্ট কথা, মটিভেশ্যন আহে আৰু যায় কিন্তু ডিচিপ্লিন, এবাৰ ডিচিপ্লিন বনাৰ পিছত মটিভেশ্যনৰ দৰকাৰেই নাই। আৰু এটা বনেছ টিপ দিওঁ, মানে ৰিয়েলিটি চেক দিওঁ, যদি আপোনাৰ ভাল বডি আছে, পইচা আছে, চব আছে, পাৰ্চনেলিটি আছে, মানে একদম বেষ্ট, আপুনি 100% বেষ্ট, তেন্তে আপুনি একো কৰিব নালাগে। আপুনি তেন্তে ইনষ্টাগ্ৰাম চাওক, এনজয় কৰক, ফুল এনজয় কৰক, জাংক ফুড খাওক, আল্টু ফাল্টু ৱেব ছিৰিজ চাওক, যি মন যায় সেইবিলাক কৰক। যদি কণ্ডিশ্যন ভাল, বহুত ভাল, তেন্তে যি কৰি থাকক। যদি আপোনাৰ কণ্ডিশ্যন বেয়া, তেন্তে আপুনি কি কৰিব লাগে জানে?